নমস্কাৰ প্ৰিয় বন্ধুসকল, সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। প্ৰিয় বন্ধুসকল, আপোনালোকৰ বহুতে হয়তো ইতিমধ্যে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে বা গ্ৰেজুৱেশ্যন কৰি আছে। এইখিনি সময়ত আপোনালোকৰ বহুতে ফেচ কৰা বা মুখামুখি হোৱা এটা প্ৰব্লেম হৈছে কি, আপুনি য'তেই নাযাওক কিয় মানুহে আপোনাক এটা কথাই সুধিব যে এতিয়া কি কৰি আছে বা ইয়াৰ পিছত কি কৰিবা। প্ৰিয় বন্ধুসকল, আপুনিও জানে আৰু ময়ো জানো যে আমাৰ বহুতৰ বাবে এই প্ৰশ্নটোৰ উত্তৰ এটা বাক্যত দিয়াটো কোনোপধ্যে সম্ভৱ নহয় বা বহু ক্ষেত্ৰত সম্ভৱ নহয়। তো বহুতে হয়তো ক'ব পাৰে যে মই IAS বা IPSৰ কাৰণে কোচিং কৰি আছোঁ বা ACSৰ মোৰ ইচ্ছা আছে, তাৰ বাবে প্ৰিপেৰেশ্যন কৰি আছোঁ, তেনেকুৱা কথা বহুতে ক'ব পাৰে। প্ৰিয় বন্ধুসকল, কিন্তু কৈ দিলেই জানো IAS বা IPS বা ACS বা IPS হ'ব পাৰি জানো? নিশ্চিতভাৱে নোৱাৰি। কাৰণ প্ৰতি বছৰে UPSCৰ বাবে 1000 বা তাৰ আশে পাশে কিছুমান পোষ্ট খালী হয়, আৰু এই 1000টা পোষ্টৰ বাবে প্ৰায় 8 লাখ বা 9 লাখ, তাৰমানে লাখৰ ওপৰত কেণ্ডিডেটে এপ্লাই কৰে। তেনে ক্ষেত্ৰত আপোনাৰ বা মোৰ চিলেকশ্যনৰ সম্ভাৱনাটো কিমান হ'ব পাৰে সেইটো নিশ্চয় অনুমান কৰিব পাৰিছে। প্ৰিয় বন্ধুসকল, ইয়াৰ পিছতে এটা খুব ডাঙৰ লক্ষ্য হৈছে ডক্টৰ বা ইঞ্জিনিয়াৰ হোৱা, যিটো লক্ষ্য এজন ছাত্ৰ বা ছাত্ৰীয়ে নিজে কেতিয়াও বাছি নলয় বা খুব কম পৰিমাণৰ ছাত্ৰ ছাত্ৰীয়েহে নিজে বাছি লয়। বাকী সমাজে হয়তো নিৰ্ধাৰণ কৰি দিছে যে তুমি HS ছায়েন্সত পঢ়িছা মানে তোমাৰ দুটাই অপশ্যন, তাৰমানে হয় ডক্টৰ নহয় ইঞ্জিনিয়াৰ বা ডক্টৰ ইঞ্জিনিয়াৰ ডক্টৰ ইঞ্জিনিয়াৰ, তাৰ বাহিৰে আন একোৱেই নাই। তাৰমানে এনেকুৱা এটা ভাৱনা সমাজে ল'ৰা ছোৱালীৰ মূৰত সোমোৱাই দিয়ে যে HS ছায়েন্সত পঢ়া মানে কেৱল ডক্টৰ আৰু ইঞ্জিনিয়াৰ হ'ব পাৰি, তাৰ বাহিৰে আন একো উপায় নাই তাৰমানে, বা তাৰ বাহিৰে আন একো কেৰিয়াৰ অপশ্যন ছায়েন্সত নায়েই তাৰমানে। এনেকুৱা এটা ভাৱ বা এনেকুৱা এটা মনোভাৱ ছাত্ৰ ছাত্ৰীৰ মনত বা ল'ৰা ছোৱালীৰ মনত সোমোৱাই দিয়ে। হায়াৰ ছেকেণ্ডেৰী ছায়েন্সত যিসকলে পঢ়িছে তেওঁলোকে এই কথাটো খুব ভালকৈ বুজি পাব। তো যোৱা বছৰ অৰ্থাৎ 2022 চনত JEE মেইনছৰ বাবে প্ৰায় 10 লাখৰ ওচৰে পাজৰে কেণ্ডিডেটে এপ্লাই কৰিছিল, আৰু IITত চিট আছে মাত্ৰ 16,000। তো ক'ত 10 লাখ আৰু ক'ত 16,000, আপুনি নিজে ভাবি চাওক তাত চিলেকশ্যনৰ সম্ভাৱনাটো কিমান হ'ব পাৰে। প্ৰিয় বন্ধুসকল, ঠিক একেদৰে মেডিকেলৰ ক্ষেত্ৰতো একেই কথা। মুষ্টিমেয় কিছু সংখ্যক চিটৰ বাবে বা খুব কম সংখ্যক চিটৰ বাবে প্ৰায় লাখ লাখ কেণ্ডিডেটে এপ্লাই কৰে, আৰু এই হায়াৰ ছেকেণ্ডেৰী ছায়েন্স পঢ়িলে ডক্টৰ বা ইঞ্জিনিয়াৰ হ'ব লাগিব বুলি এই যিটো ধাৰণা সোমোৱাই দিয়া হৈছে মনত, সেই ধাৰণাটোক লৈ একাংশই কোটি টকাৰ ব্যৱসায় কৰি আছে। এতিয়া আপোনালোকে দেখিবলৈ পাব ইণ্টাৰনেটতে হওক বা ক'ৰবালৈ যে গৈ থাকে, ৰাস্তাই ঘাটে বিভিন্ন ধৰণৰ পোষ্টাৰ দেখা পাব, এগালমান ফটো লগাই থোৱা থাকে। তাৰমানে কোনোবাই হয়তো ধৰক JEE পাইছে, কোনোবাই ধৰক মেডিকেল ক্লিয়াৰ কৰিছে, বা ষ্টেটৰ যিবিলাক ৰাজ্যিক যিবিলাক ধৰক ইঞ্জিনিয়াৰিং বা মেডিকেল কলেজ আছে সেইবিলাকতো পোৱা কিছুমান মানে ছাত্ৰ ছাত্ৰী বা ল'ৰা ছোৱালীৰ ফটো দিয়া থাকিব। তো সেইবিলাকক লৈ একাংশই ব্যৱসায় কৰি আছে, কোটি কোটি টকাৰ বা লাখ লাখ টকাৰ ব্যৱসায় কৰি আছে। আৰু অভিভাৱকসকলে নিজৰ সন্তানক ডক্টৰ বা ইঞ্জিনিয়াৰৰ ওপৰত চাবৰ বাবে নিজৰ সৰ্বস্ব উজাৰি দিয়ে। অৰ্থাৎ কোনোবাই ভেটি মাটি বেছি হ'লেও নিজৰ সন্তানক ইঞ্জিনিয়াৰ বা ডক্টৰ হ'বৰ বাবে কোচিং কৰিবলৈ পঠিয়ায়। কিন্তু দুই এখন কোচিং ইনষ্টিটিউটৰ বাহিৰে অধিকাংশ কোচিং ইনষ্টিটিউটতে প্ৰায় গুণগত মানদণ্ডৰ শিক্ষা প্ৰদান কৰা নহয় বুলি ইতিমধ্যে বহুতে গম পাইছে বা বিভিন্ন মাধ্যমে প্ৰকাশ কৰিছে। গতিকে নিজৰ সৰ্বস্ব উজাৰি দিয়াৰ পিছতো যেতিয়া সন্তানে আশা কৰা মতে সফল হ'ব নোৱাৰে, তেতিয়া সন্তান হওক বা কিছু কিছু ক্ষেত্ৰত পিতৃ মাতৃও চৰম পথ বাছি লোৱা দেখা যায়। গতিকে এইটো কিমান এক দুৰ্ভাগ্যৰ কথা সেইটো
আপুনি নিজেই চিন্তা কৰি চাওক যে ডক্টৰ বা ইঞ্জিনিয়াৰ নহ'লে জীৱনটো যেন অসাৰ্থক। এই যিষাৰ কথা কিমান মানে দুৰ্ভাগ্যজনক, সেই কথাটো আপুনি নিজে উপলব্ধি কৰি চাওক। প্ৰিয় বন্ধুসকল, ইয়াৰ পিছৰ যিখন ডাঙৰ বজাৰ, সেই বজাৰখন হৈছে চিভিল ছাৰ্ভিচ পৰীক্ষাৰ বজাৰখন। তাৰমানে আপুনি গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ পিছত IAS বা IPS হ'লেহে যেন আপোনাৰ জীৱনৰ সাৰ্থকতা, তাৰ বাহিৰে আন একোৱেই নাই। প্ৰিয় বন্ধুসকল, সেই আঙুলিৰ মূৰত গণিব পৰা পষ্টকেইটাৰ কাৰণে যিসকল কেণ্ডিডেট বা যিমান সংখ্যক কেণ্ডিডেটে এপ্লাই কৰে, তাৰ ভিতৰত সকলোৱে যে চিভিল ছাৰ্ভিচ পৰীক্ষা পাছ কৰিব নোৱাৰে, সেইটো 100% সঁচা কথা। প্ৰিয় বন্ধুসকল, শুনিবলৈ বেয়া কিন্তু সঁচা কথা। গতিকে IAS IPS এই পৃথিৱীখনৰ পৰা আঁতৰি অলপ ইফালে চাওক, আপুনি দেখিব যে আন বহুতো চাকৰিৰ অপশ্যন আপোনাৰ বাবে ৰৈ আছে। প্ৰিয় বন্ধুসকল, গ্ৰেজুৱেশ্যন কমপ্লিট কৰি আপুনি আৰু অধ্যয়ন কৰি এজন ভাল অধ্যাপক হোৱাৰ কথা ভাবিব পাৰে, বা আপুনি এজন ভাল শিক্ষক হ'ব পাৰে। যদি আপোনাৰ অধ্যাপক বা শিক্ষক হোৱাৰ মন নাই, তেন্তে আন বহুতো চাকৰি আছে। যেনে ধৰক আপুনি বেংকিং লাইনত যাব পাৰে, বা আপুনি ৰেলৱে বা SSC CGL দিব পাৰে। তেনেধৰণৰ বিভিন্ন চাকৰি আছে। আপুনি কেৱল অলপ ইণ্টাৰনেটত যদি চাই ভালকৈ চাৰ্চ কৰি, তেনে নিশ্চিতভাৱে বিভিন্ন ধৰণৰ চাকৰিৰ আপুনি অপশ্যন বিচাৰি পাব। প্ৰিয় বন্ধুসকল, যদি আপুনি চাকৰি কৰিবও নিবিচাৰে, তেন্তে চাকৰিৰ বাহিৰেও আন বহুতো জীৱিকাৰ পথ আছে। আপুনি অলপ চালেই বা অনুসন্ধান কৰিলেই গম পাব। এতিয়া আমাৰ সমাজত চাকৰিটো মানে এনেকুৱা এটা বস্তু হৈছে, যেন ধৰক মানে কেঞ্চাৰ বেমাৰৰ ঔষধ নিচিনা, বা মানে কি হয়, যিটো কোনোদিন ভাল নোহোৱা এটা বেমাৰৰ মানে ঔষধৰ সমান, বা ঔষধৰ যিটো আদৰ থাকে, তেনেকুৱা এটা আদৰ বৰ্তমান আমাৰ সমাজত চাকৰিৰ বাবে আছে। চাকৰি কৰাটো এটা ভাল কথা, যে আপুনি মাহেকৰ মূৰত ধৰক নিশ্চিত ৰূপত বা নিশ্চিতভাৱে দৰমহাকেইটা পাব। আন কিছুমান জীৱিকাৰ পথ আপুনি অৱলম্বন কৰিও মাহটোত ভাল টকা বা ভাল উপাৰ্জন কৰিব পাৰে। যেনে ধৰক আপুনি এজন ভাল খেতিয়ক হ'ব পাৰে, আপুনি এজন ভাল মীন পালক হ'ব পাৰে, বা মৌ পালক হ'ব পাৰে, বা আপুনি ধৰক হাঁহ, কুকুৰা, ছাগলী বা গাহৰি এনেকুৱা ধৰণৰ কিছুমান ফাৰ্ম খুলিব পাৰে। কেৱল আপুনি ধৈৰ্যক সাৰথি কৰি আগবাঢ়ি যাব লাগিব, কাৰণ এইবোৰ কাম ধৰক কিছু সময়ৰ প্ৰয়োজন হয়। সেই সময়খিনিৰ বাবে আপুনি ধৈৰ্য ধৰিব লাগিব। তাৰপিছত চাব আপুনি আপোনাৰ কামত নিশ্চিতভাৱে সফল হৈছে। প্ৰিয় বন্ধুসকল, ভিডিঅ'টি চাই কেনে পালে নিশ্চয়কৈ জনাব। যদি ভাল লাগিছে তেন্তে শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।